হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক পুনৰ এবাৰ মোৰ 30 ডে চেলেঞ্জৰ ডে 9লৈ স্বাগতম জনাইছোঁ। এয়া বেটিক দেখিছে নে, মাহীয়ে কি কৰিছে, দুডাল টিকনি বান্ধি দিছে আচলতে। আৰু সঁচাকৈ দেখিবলৈ যে ইমান মৰম লাগিছিল নহয় তাইক টিকনিকেইডাল বান্ধি নিওঁতে। একেবাৰে আজি ছোৱালী কৰি দিছে, ফ্ৰক চৰক পিন্ধাই মেলি। আৰু তাৰ অলপ সময় পিছতে মই এয়া পিন্ধাই দিলোঁ চুৱেটাৰ। আৰু দেখিছেনে তাই থিয় ডাঙৰ দিছে নিজে চাওঁতে তাই ডাঙৰে হ'ল, থিয় ডাঙৰ দিবলৈ ধৰিলে। দুদিনমানৰ পিছত খোজো কাঢ়িব। সময় যে সঁচাকৈ গতিশীল, কেনেকৈনো সময়বোৰ পাৰ হৈছে ধৰিবকৈ পৰা নাই। চাওঁতে ডাঙৰে হৈ গৈছে। আৰু আমাৰ এই কুকুৰ দেখিছে ক'ত যে সোমাই থাকে, ৰাতি হোৱা মাত্ৰকে মানে ইয়াত সোমাই লহি। কিমান যে গালি খায় এনাইৰ পৰা। ফ্লিপকাৰ্টত এটা অৰ্ডাৰ দিছিলোঁ, মানে চেইন এডাল সৰস্বতী পূজা পিন্ধিম বুলি, কিন্তু আকৌ সৰস্বতী পূজা নাপালেহিয়ে, দুদিনমানৰ পিছতহে পালেহি। সেইবাবে পিন্ধিবলৈ নহ'ল, কিন্তু কম দামতে ইমান ধুনীয়া বস্তু এটা পালোঁ নহয়। সেইবাবে ভাবিলোঁ কি আপোনালোককো দেখুৱাওঁ বুলি। মানে কম দামতে যে ইমান ধুনীয়া বস্তু এটা পাব পাৰি দেখিছে। মোৰ শাড়ীখনৰ লগত মিলাকৈ আকৌ কিনি লৈছিলোঁ, কিন্তু এবাৰ সৰস্বতী পূজা চোৱাও নহ'ল আৰু বস্তুটো আহি নাপালে। আজিলৈ তেন্তে আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।